हेलो फ्रेंड्स, आज मैं आपलोक लै जाबले ओलाइছোঁ गीतानगर पूजा मण्डपখন केनेকৈ बनाइছে মই সেইখিনি দেখাবলৈ লৈ যাবলৈ ওলাইছোঁ আৰু কেনেকুৱা লাগিল শেষত কমেণ্ট কৰি জনাব। সম্পূৰ্ণ হোৱা নাই, কিন্তু যিখিনি মই দেখিছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে। তেন্তে বলক মোৰ লগতে একেলগে যাম, পূজাখন চাই আহিম। দেখিছা? এইখিনি হৈছে গীতানগৰৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপটো কেনেদৰে বনাইছে মই গৈছিলোঁ চাবলৈ, আৰু সেইকাৰণে মই আপোনালোকক অলপ দেখাই দিলোঁ। পূজাখিনি ইমান সুন্দৰ হৈছে। তেওঁলোকে বহুতখিনি কাম কৰিবলৈ বাকী আছে, কাম কৰাই আছে, তথাপিতো যিখিনি হৈছে সেইখিনিকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে কেনেকুৱা পালেনো কমেণ্টত জনাব। ভিতৰৰ অংশখিনি চাওকচোন, ভিতৰখিনি কিমান তেওঁলোকে কামবোৰ কৰি আছে, এয়া চাওক। আৰু ইয়াত দেৱী আনি থৈছে, কিন্তু তেওঁলোকে অলংকাৰ নোহোৱালৈকে মূৰ্তিৰ মুখখন ঢাকি ৰাখিছে। এয়া চাওক, গোটেই পৰিৱেশটো ইমান সুন্দৰ লাগিছে। পূজা প্ৰস্তুতি তেওঁলোকে কেনেদৰে চলাইছে ময়ো চালোঁ আৰু আপোনালোককো দেখাই দিলোঁ। সেয়া চাৰি চাইডে দোকানখিনি দি ৰখাইছে। কাইলৈ যিহেতু ষষ্ঠী, কাইলৈৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। আৰু এয়া চাওক, গোটেই চাৰি চাইডে মই পৰিৱেশটো দেখাই দিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত ক'বলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।